নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। যোৱা ভিডিঅ'টোত আমি ইতিমধ্যেই টিচাৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় পৰ্টেলৰ 6 নম্বৰ ষ্টেজলৈ আমি গৈছোঁৱে। আজি আমি তাৰ বাকী থকা ষ্টেপখিনি আজি আলোচনা কৰিম। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 7 নম্বৰ ষ্টেজত আমি নিজৰ ছাৰ্ভিচ ৰেকৰ্ডৰ লগত জড়িত তথ্যখিনি ভৰাব লাগিব। আমি ইয়াত দেখিবলৈ পাইছোঁৱে ইয়াত কি আছে। আমি পোনপ্ৰথমে ইয়াতে ভৰাব লাগিব আমাৰ স্কুলৰ ইউটাইজ কোডটো। ইউটাইজ কোডটো ভৰোৱাৰ লগে লগে আমাৰ স্কুলখন অট'মেটিকেলি ইয়াত ডিছপ্লে হ'ব। তাৰপিছত আমি ভৰাব লাগিব আমাৰ ডেট অফ জইনিংটো। আমি এনেকৈ ডেটটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আমি ছেভ কৰিব লাগিব। আৰু যদি আমি বেলেগ স্কুলতো কাম কৰিছিলোঁ তেন্তে আমি এড বুটামটো ক্লিক কৰি পেলাই আমাৰ আন স্কুলৰ ডিটেইলখিনিও আমি ভৰাব লাগিব। তাৰপিছত গোটেইখিনি ভৰোৱাৰ পিছত আমি য'ত বৰ্তমান কাম কৰিছোঁ সেইখন স্কুল চিলেক্ট কৰি আই কাৰেণ্টলি ৱৰ্ক হেয়াৰ বুটামটো ক্লিক কৰি দিব লাগিব। তাৰপিছত আমি ছেভ কৰিব লাগিব আমাৰ ডাটাখিনি। ছেভ কৰাৰ পিছত আমি ছেভ হ'ল আমাৰ দেখিছে আপোনালোকে। তাৰপিছত আমি নেক্সট বুটামটো ক্লিক কৰি দিব লাগিব। তেতিয়া আমি নেক্সট ষ্টেপলৈ যাব পাৰিম। 8 নম্বৰ ষ্টেজটো হ'ল এৱাৰ্ড ৰিচিভ। অৰ্থাৎ আমি যদি কিবা এৱাৰ্ড পাইছোঁ ষ্টেট লেভেল বা নেশ্যনেল লেভেল, তেতিয়াহ'লে আমি ইয়াতে ভৰাব লাগিব। আৰু যদি নাই পোৱা তেতিয়াহ'লে একো নভৰাই পেলাই ছেভ আৰু তাৰপিছত আমি নেক্সট কৰি দিলেই হৈ গ'ল। ইয়াত দেখিছে মই ছেভ কৰি দিলোঁ প্ৰথম আৰু তাৰপিছত মই নেক্সট ষ্টেপলৈ যাবলৈ নেক্সট বুটামটো ক্লিক কৰি দিলোঁ। এতিয়া মই 9 নম্বৰ ষ্টেজলৈ আহি পালোঁ। ইয়াত আছে প্ৰমোশ্যন ডিটেইল। ইয়াতো একেই, যদি একো প্ৰমোশ্যন পোৱা নাই তেতিয়াহ'লে একো ভৰাব নালাগে। আৰু যদি পাইছে তেতিয়াহ'লে আপোনালোকে এইটো ভৰাব লাগিব। মই একো পোৱা নাই প্ৰমোশ্যন, একেটা বস্তুতে আছোঁ, সেইকাৰণে জাষ্ট মই এতিয়াও একো নকৰোঁ আৰু মই ছেভ কৰিম প্ৰথম আৰু ছেভ হোৱাৰ পিছত আমি নেক্সট বুটামটো ক্লিক কৰি দিম। এয়া চাওক মই নেক্সট বুটামটো ক্লিক কৰি দিলোঁ আৰু মই এনেদৰেই 10 নম্বৰ ষ্টেজলৈ আহি পালোঁ। 10 নম্বৰ ষ্টেজটো হ'ল আদাৰ ডিটেইল। অৰ্থাৎ মোৰ যদি কিবা ছাছপেনশ্যন আছে বা মোৰ যদি ছাৰ্ভিচ ৰেকৰ্ডত কিবা পেনাল্টি লগোৱা আছে তেতিয়াহ'লে মই এইবোৰ তথ্য ইয়াত ভৰাব লাগিব। যিহেতু মোৰ একো নাই তেনেকুৱা ধৰণৰ, সেইকাৰণে মই একো ইয়াত নভৰাওঁ আৰু ছেভ কৰি দিলোঁ, আকৌ নেক্সট কৰি দিলোঁ। আৰু এনেদৰে মই 10 নম্বৰ ষ্টেজটো কমপ্লিট কৰিলোঁ আৰু এতিয়া মই 11 নম্বৰ ষ্টেজলৈ যাম। 11 নম্বৰ ষ্টেজটো হ'ল এই গোটেই প্ৰচেছটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেজ, কিয়নো ইয়াতেই আমি নিজৰ একাডেমিক কোৱালিফিকেশ্যনৰ আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনখনৰ যিমানবোৰ ডকুমেণ্ট আছে ইয়াতে আমি আপলোড কৰিব লাগিব। সেইকাৰণে আমি অতি মনোযোগেৰে আমি ডকুমেণ্ট পাতিখিনি যে শুদ্ধকৈ দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া চাওক কি ডকুমেণ্ট দিব লাগিব চাই লওক। ডেট অফ বাৰ্থৰ প্ৰুফ দিব লাগিব, HSLC মাৰ্কশ্বিটখন দিব লাগিব, BEd বা DLEdৰ মাৰ্কশ্বিটখন দিব লাগিব। তাৰপিছত আমি দেখা পাইছোঁ কাষ্ট চাৰ্টিফিকেট বা PWD বা EWSৰ চাৰ্টিফিকেট দিব লাগিব আৰু লাষ্টত দিব লাগিব আমি এপইণ্টমেণ্ট লেটাৰ এখন আমাৰ। এই ডকুমেণ্টখিনি দিয়াৰো এটা ফাইল ফৰ্মেট দিয়া গৈছে ইয়াতে। ইয়াত আমি চাওঁ ইয়াত JPEG, তাৰপিছত ডকুমেণ্ট ফাইল, তাৰপিছত XLS ফাইল বা PDF ফাইল, এইবোৰ আমি দিব পাৰোঁ। আৰু চাইজ কিমান হ'ব লাগিব 1 MB ভিতৰত। কিন্তু মই এবাৰ প্ৰথম প্ৰচেষ্টাত ফেইল হৈছিলোঁ। মই JPEG ফৰ্মেটত দিছিলোঁ কিন্তু ৱেবছাইটটোৱে গ্ৰহণ নকৰিলে। তাৰপিছত মই কি কৰিলোঁ, একেখিনি বস্তুকে মই PDF হিচাপে যেতিয়া মই আপলোড কৰিলোঁ তেতিয়া আপলোডখিনি হ'ল। অৰ্থাৎ মোৰ ছাজেশ্যন এইটোৱে যে আপোনালোকে পাৰিলে PDF ফাইলত কনভাৰ্ট কৰি পেলাই আপোনালোকৰ ডকুমেণ্টখিনি ইয়াত আপলোড কৰিব, নহ'লে একচেপ্ট নকৰিবও পাৰে। এয়া চাওক মোৰ প্ৰথম প্ৰচেষ্টাৰ ক্লিপটো আপোনালোকে দেখিবলৈ পাইছে। মই প্ৰথমবাৰ JPEG ফৰ্মেটত মোৰ ডকুমেণ্টখিনি দিছিলোঁ আৰু গোটেইখিনি শুদ্ধকৈ দিছিলোঁ আৰু ডিক্লেৰেশ্যনখন ক্লিক কৰাৰ পিছত মই ছেভ কৰিছিলোঁ। আৰু যেতিয়া মই ফিনিছ কৰিছিলোঁ তেতিয়া কোনো ধৰণৰ মেছেজ মই পোৱা নাছিলোঁ যে কমপ্লিটেড বা এনেকুৱা ধৰণৰ যিটো আহিব লাগে। তেতিয়া মই কি কৰিলোঁ যে একেখিনি বস্তুকে মই PDFত বনালোঁ আৰু তাৰপিছত মই আপলোড কৰিলোঁ। ডকুমেণ্ট আপলোড কৰিবলৈ পোনপ্ৰথমে আমি ডকুমেণ্ট টাইপত যাব লাগিব আৰু কোনটো ডকুমেণ্ট আপলোড কৰিম সেইটো চিলেক্ট কৰিব লাগিব। এতিয়া পোনপ্ৰথমে প্ৰুফ অফ ডেট অফ বাৰ্থটো চিলেক্ট কৰিলোঁ। তাৰপিছত ডকুমেণ্টত গৈ পেলাই ব্ৰাউজ কৰি পেলাই মোৰ ক্লাছ 10ৰ এডমিট কাৰ্ডখন মই চিলেক্ট কৰি পেলাই অ'পেন কৰি ল'লোঁ আৰু তাৰপিছত মই এড বুটামটো ক্লিক কৰিলোঁ।
এনেদৰে মই প্ৰথম ডকুমেণ্টটো মই আপলোড কৰিলোঁ। ইয়াতে মই ডকুমেণ্টত ভিউ কৰিব পাৰোঁ বা যদি কিবা এডিট কৰিব লাগে এডিট কৰিব পাৰোঁ। নেক্সটটো হ'ল HSLC মাৰ্কশ্বিট, অৰ্থাৎ আমাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন। মই আকৌ অ'পেন কৰিলোঁ, ব্ৰাছ কৰিলোঁ, ছিলেক্ট কৰিলোঁ। তাৰপিছত এনেকৈ মই এড কৰি দিয়াৰ লগে লগে বস্তুটো এড হৈ গ'ল, অৰ্থাৎ আপলোড হৈ গ'ল। দুটা ডকুমেণ্ট হ'ল। 3 নম্বৰটো হ'ব আপোনাৰ DLEDৰ বা BEdৰ মাৰ্কশ্বিট। একেই প্ৰচেছ, ব্ৰাউজ কৰিলোঁ, ছিলেক্ট কৰিলোঁ, অ'পেন কৰিলোঁ, তাৰপিছত এড কৰি দিলোঁ। আমি এনেদৰেই ডকুমেণ্ট টাইপটো প্ৰথমে ছিলেক্ট কৰি ল'ম। তাৰপিছত আমি ডকুমেণ্ট ফাইলটোৰ কাৰণে ব্ৰাউজ কৰিম। তাৰপিছত সেই ফাইলটো ক'ত আছে সেইটো ছিলেক্ট কৰিম। মই কৈছোঁৱেই PDF ফাইল হ'লে ভাল, সোনকালে হোৱাৰ চান্সটো বেছি। তাৰপিছত আমি এনেকৈ এড কৰি গৈ থাকিম। ভিডিঅ'টো মই ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। ইয়াত দেখিব পাৰিছে মই গোটেইখিনি ডকুমেণ্ট ছিলেক্ট কৰি পেলাই আপলোড কৰিলোঁ। গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পিছত আমি এই ডিক্লেৰেশ্যন বুটামত ক্লিক কৰি দিম। এয়া চাওক, ডিক্লেৰেশ্যন বুটামত মই ক্লিক কৰিলোঁ আৰু ছেভ কৰাৰ পিছত মই নিজৰ প্ৰফাইলটো ফিনিছ কৰি দিলোঁ। এয়া চাওক, মেছেজ এটা আহিছে, প্ৰফাইল আপডেটেড ছাকচেছফুলি। আৰু মই এনেদৰেই সফলতাৰে 11টা ষ্টেপ কমপ্লিট কৰিলোঁ আৰু মোৰ প্ৰফাইলটো ছাবমিট কৰিলোঁ। এতিয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি যদি এই গো টু ডেছবৰ্ডত ক্লিক কৰি দিওঁ তেতিয়া আমি এনেকুৱা এখন উইণ্ড' পাম। চাওক, মই গো টু ডেছবৰ্ডত এতিয়া ক্লিক কৰিব গৈ আছোঁ। এতিয়া আমি কেনেকুৱা এখন উইণ্ড' পাম বা পেজ এটা পাম, চাই লওক যে প্ৰফাইল কমপ্লিটেড কিমান দেখুৱাই আছে, 0%, যদিও মই 11টা কমপ্লিট কৰিছোঁ ষ্টেজ। আৰু কি লিখা আছে, হেল্ল' প্ৰফাইল পেণ্ডিং, মানে মোৰ প্ৰফাইলটো এতিয়ালৈকে পেণ্ডিং হৈ আছে। এই সংক্ৰান্তত মই কৰ্তৃপক্ষলৈ ফোন কৰিছিলোঁ আৰু তেওঁলোকে মোক এইটো জনাইছে যে তেওঁলোকে গোটেইখিনি ডাটা ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পিছত যদিহে শুদ্ধ হয় তেতিয়া 2-3 দিনৰ পিছত ছাকচেছ বুলি শ্ব' কৰিব বা কমপ্লিটেড বুলি শ্ব' কৰিব। আৰু যদি ভুল হয় তেতিয়া তেওঁলোকে নিজেই আমালৈ ফোন কৰিব আমি দিয়া ফোন নম্বৰত, আৰু তেওঁলোকৰ পৰামৰ্শ মতে আমি নিজৰ ভুল হোৱা ডাটাখিনি আকৌ লগ ইন কৰি পেলাই শুদ্ধ কৰিব লাগিব আৰু আকৌ ছাবমিট কৰিব লাগিব। এইখিনি তেওঁলোকে মোক কোৱা কথা, আজি মই ফোন কৰিছিলোঁ। সেয়েহে আমি পেনিক হ'ব নালাগে বা বেছি চিন্তাগ্ৰস্ত হ'ব নালাগে যে পেণ্ডিং দেখাই আছে, কিয় 0% দেখাই আছে, কাৰণ আমি অলপ ধৈৰ্য ধৰিবই লাগিব। এইটো এটা নতুনকৈ খোলা ব্যৱস্থা, অলপ সময় লাগিবই। তেন্তে শ্ৰদ্ধাৰ শিক্ষকসকল, যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে অনুগ্ৰহ কৰিছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু পাৰিলে এটা লাইক এটাও কৰি দিয়ে। ধন্যবাদ।